রাইজ আমাৰ মাজত উপস্থিত হ'ল আমাৰ গাঁৱৰ লোকেল গায়ক বাপু কণ 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 কণ। তেওঁ গীতৰ শৰাই আমাৰ মঞ্চ মুকলি কৰিব। ৰাইজ আপোনালোকৰ সহযোগিতা কামনা কৰি পুতুলি এৰিব নোৱাৰো দিদকো এৰিব নোৱাৰো বাপেৰ ৰঙা চকু দুটা দেখিয়ে বুকুতে জ্বলে জুই ৰঙা ৰঙা বাপেৰৰ চকুটো দেখিয়ে বুকুত হয় জুই। তেখেতৰ গীতৰ সুৰ শুনি আমি ৰ'ব পৰা নাই। আহক আমি সকলোৱে তেখেতৰ গীতৰ শৰাই উপভোগ কৰোঁ। অয়নৰ ঘৰৰ চোতালতে হৃদয় মাতে মৰমতে মইনা আহিছে বুলি ৰঙতে নাচে পুতুলি মাতে মোক ভেলা বুলি মাতে মোক ভেলা বুলি। ৰাইজ সহযোগ কৰা হওক। গিদগুটি মাথাটো খালি অনুৱে মোক পাৰে গালি ফপনি গিদগুটি তই কাকনো নকবি অনুকৈ দিম থেকেচি মই আজি তই চাই থাকিবি কোবাই কোবাই পিঠি চাল মই দিম চিঙি মিঠাতেলাই তই এৰিলি চুলিত ৰঙা ৰঙলি কোমলীয়া বয়সত তই কিমান ল'ৰা বোলালি কোমলীয়া বয়সত তই কিমান ল'ৰা বোলালি গাঁৱৰে দেখা বলিয়া কৰিলি চকুৰে চকুতি মাৰিলি চহৰলৈ অহাৰ পৰা ধুনীয়া হৈ পৰিলি চহৰলৈ অহাৰ পৰা ধুনীয়া হৈ পৰিলি। সুন্দৰীৰ সুধিবা ছোৱালী মই ভাল পালো কিমান মূৰত চুলি আছে যিমান নুবুজিবা মদৰ নিচা লাগেনো কিমান তোমাৰ বয়ফ্ৰেণ্ড যিমান হেঁপাহ নহলো হাত ধৰি খাবলৈ শিয়ালো নহলো হুৱা দিবলৈ তোমাৰ ঘৰৰ পাছত গৈ হুৱা দিবলৈ তোমাৰ ঘৰৰ পাছত গৈ। তেওঁ গীতৰ শৰাই শেষ হৈছে। তেখেতে এটি গীত গাই সেই মঞ্চৰ পৰা বিদায় ল'ব। বহাগত ফুলে জেঠত পকিলে যদি তোৰ মৰম আছে চিঠিখনৰ উত্তৰ পাম চিকেন খাম ম'ম' খাম চাওঁ পোলাও খাম যোৱা যদি মোৰ লগত গুৱাহাটীলৈ যাম পাৰ্কত বহি আমি দুয়োৱে চেনি খাম পাৰ্কত বহি আমি দুয়োৱে চেনি খাম। চাব ভাল চিনেমা ছোৱালী দেখিলে কিয় হোৱা বলিয়া বজাৰত পকাম